নমস্কাৰ জনালোঁ মই আজি মই আহিলোঁ হাজেৰিত আমাৰ বজালী ডিষ্ট্ৰিক্টৰ হাজেৰি এটুকুৰা ঠাই আছে আৰু হাজেৰিলৈ আহিলোঁ হাজেৰিত এজন বাবাৰ ঘৰলৈ আহিলোঁ সেইজন বাবাই যিকোনো বেমাৰতে তেখেতে মানে ট্ৰিটমেণ্ট কৰে আৰু বাবাই যি ঔষধ মানে তৈয়াৰ কৰা যায় মানে আয়ুৰ্বেদিক ঔষধ তৈয়াৰ কৰা যায় আৰু আয়ুৰ্বেদিক ঔষধত তেখেতে নিজ হাতে ইয়াত যিকোনো বেমাৰতে তেখেতে মানে চিকিৎসা কৰে আৰু অলপ আগত তেওঁৰ এটা ইণ্ডাষ্ট্ৰি আছে ইণ্ডাষ্ট্ৰিলৈ মই গৈ আছোঁ আহকচোন এইটো হৈছে তেখেতৰ নিজ কাৰখানা এইটো তেখেতে এইটো আয়ুৰ্বেদিকৰ মেডিচিন তেখেতে নিজ হাতেৰে বনায় তেখেতৰ কাৰখানা এইটো কাৰখানাৰ সকলো সামগ্ৰীবিলাক আছে ইয়াত বাবাৰ এখন চেম্বাৰ ইয়াত মানে কিছুমান যন্ত্ৰ আছে এই যন্ত্ৰদি আয়ুৰ্বেদিক ঔষধবিলাক বনোৱা হয় আৰু এতিয়া ইয়াত তেখেতে বহে কিন্তু বৰ্তমান কোনো চাফ চিকুণ নাই ইয়াত আয়ুৰ্বেদিকৰ যিটো কাৰখানা তেখেতে নিজে হাতেৰে তৈয়াৰী কৰিছে আৰু তেখেতে কি সামগ্ৰীৰে তেখেতে তৈয়াৰী কৰে আৰু মোৰ ওচৰত বাবাজন আছে বাবা আপুনি কওকচোন কেনেকৈ কি এই বেমাৰত আপোনালোকে চিকিৎসা কৰে কওকচোন মই 101 প্ৰকাৰ 1 নম্বৰ যিটো কালক দমন কৰিব নোৱাৰে কিন্তু 100 প্ৰকাৰ ৰোগ ভাল হয় 100 প্ৰকাৰ ৰোগৰে মই এই ঔষধবোৰ এনেকৈ নিৰ্মাণ কৰিছোঁ প্ৰস্তুত কৰিছোঁ কিন্তু মোৰ ফালৰ পৰা নহয় যিবোৰ সৰস মহৰ্ষিৰ দৰ্শনৰ ভৃগু মহৰ্ষিৰ দৰ্শনৰ যিবোৰ উপলব্ধিৰ দ্বাৰাই বা যিবোৰ প্ৰস্তুত কৰা যায় সেই মেডিচিনবোৰ মই এনেকৈ তৈয়াৰ কৰিছোঁ 100 প্ৰকাৰ ৰোগ যিকোনো বেমাৰ ভাল হয় গতিকে সেইকাৰণে এই ঔষধবোৰ এনেধৰণে তৈয়াৰ কৰা গৈছে আৰু এই তৈয়াৰ কৰি যিসকল ৰোগী মোৰ ইয়াত অহা যোৱা কৰে তেওঁলোকৰ মাজত এইবোৰ ঔষধ পাতি মই এনেকৈ বিক্ৰী কৰোঁ আৰু তেওঁলোকক এনেকৈ ৰোগৰ পৰা আৰোগ্য কৰোঁ যি আপোনালোকে যিটো ঔষধ আপোনালোকে তৈয়াৰ কৰে এই ঔষধবিলাক আপোনাৰ সামগ্ৰীবিলাক ক'ৰ পৰা আপোনালোকে আনে আৰু ক'ৰ পৰা পায় আপোনালোকে কওকচোন এইবোৰ বনৌষধি গছ গছনি চব গছ গছনি যিমান আছে গছ গছনি ঢেকাৰ পৰা একেবাৰে লতাক লগি সমস্ত বনৌষধিবোৰ প্ৰস্তুত কৰা যায় ফল মূলবোৰ প্ৰস্তুত কৰা যায় আৰু তাতে যিবোৰ সামগ্ৰী কিছুমান কিনিব লগা হয় জিৰা বা তেনেকৈ মা মছলাবোৰ কিনি আনিব লগা হয় সেইবোৰ কিনি আনি এনেকৈ প্ৰস্তুত কৰা যায় আৰু তেনেকুৱা ধৰণে ৰোগবোৰ নিৰাময় কৰা যায় এজন বাবাজনে আহি আছে আসামৰ পৰা বাবাজনে তেখেতৰ ঘৰলৈ আহি আছে আৰু তেখেতৰ ঘৰতো তেখেতৰ যজ্ঞ ভগৱান শ্ৰীকৃষ্ণক তেখেতে প্ৰাৰ্থনা কৰে আচলতে ক'বলৈ গ'লে